এনেকুৱা অপবাদবিলাক ইমান কষ্ট কৰি নিৰ্বাচন কৰি দিয়াৰ পাছতো এনেকুৱা অপবাদবিলাকে আমাৰ মনত আঘাত দিয়ে। আমাৰ এই ব্যৱসায় সন্ধিয়া পৰ্যন্ত অনুষ্ঠিত হোৱা এই দিন তেনেকুৱা হ'ব বুলি মই নাই কোৱা। আমি নোহোৱাটোৱে আশা কৰোঁ। আমি যিমান পাৰোঁ সকলোৱে লগ হৈ আমি এজনকো চিনি নাপাওঁ। বিভিন্ন ঠাইত বিভিন্নজনে বিচাৰ কৰিবলৈ আহিছোঁ। আমি এজনকো চিনি নাপাওঁ, মোকো চিনি নাপায় তেখেতলোকে, আৰু ময়ো তেখেতলোকক চিনি নাপাওঁ। সেইহেতুকে আমি যিমান পাৰি চেষ্টা কৰিম আপোনালোকক শুদ্ধ তথ্য দি যাতে শুদ্ধ প্ৰকৃত দলসমূহে পুৰস্কাৰ কৰিবলৈ সক্ষম হয় তাৰে আশা কৰিছোঁ। আৰু বিশেষকৈ আপোনালোক সকলোবিলাকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ এই চমু বক্তব্য সামৰিছোঁ। এতিয়া আপোনালোকে অনুষ্ঠান অলপ হ'লেও উপভোগ কৰিবলৈ আমি আগবাঢ়িছোঁ। ধন্যবাদ। হ'ব, এতিয়া আমি মঞ্চটো বিচাৰকৰ হাতত এৰি দিছোঁ।
ধন্যবাদ ইমান তেওঁলোকৰ ওচৰৰ পৰা আমি